এই দোস্ত জীৱনত প্ৰথমবাৰ মোবাইলৰ Oh আগত no. ভিডিঅ' বনাইছোঁ। আপোনালোকে চাওক। মই আজি ফিল্ডত দৌৰিব আহিলোঁ। এতিয়া মই ভাবিলোঁ এটা বস্তু দেখি দিওঁ আপোনালোকক। বস্তুটো দেখাই আছোঁ মই আপোনালোকক, চাওক এইটো বস্তু। জীৱনত প্ৰথমবাৰ ভিডিঅ' বনাইছোঁতো সেইকাৰণে অলপ লাজ লাগে, সেইকাৰণে মই থপৰাটো দেখা নাই। পিছভাগৰ কেমেৰাটোৰে ভিডিঅ'টো বনালোঁ। আপোনালোকে চাই থাকক। এইটো হ'ল সন্মুখৰ ছাইড আৰু সন্মুখৰ ছাইডৰ পৰা মই অলপ আগুৱাই যাই দেখাই আছোঁ। চাই থাকক ভিডিঅ'টো। কি ধুনীয়া লগা হৈছে চাওক। এইটো গোটেই হ'ল আপোনাৰ বাউণ্ডাৰী। এইখন গেট, সেইখন গেটেৰে মই সোমাই আহিছোঁ আৰু এতিয়া আপোনালোকক দেখাম গোটেই তাৰকাগৃহটোৰ পিছফাল, আগফাল, ভিতৰফাল গোটেইখিনি চাই থাকক। মই প্ৰথমতে পিছভাগে যাওঁ আৰু আপোনালোকক দেখাওঁ। কাম চলি আছে বৰ্তমান, শেষ হোৱা নাই। চাওক পিছফালে এইটো এটা বিল্ডিং আৰু কিবা কিবি ঘৰ আছে, মই নাজানো শেষ। মই দেখালোঁ তাৰকাগৃহটোৰ সম্পূৰ্ণ বাউণ্ডাৰীখিনি আৰু আপোনালোকক ভিতৰখিনি দেখাই আছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, কাটা কাটি নকৰাকৈ চাই থাকক। গোটেই ভিডিঅ'টো মই ভালদৰে দেখাই দি আছোঁ। এইটো হ'ল পিছফালে আৰু এইটো মানে ৰাস্তাবিলাক কাম কৰি আছে, নতুন নতুন ৰাস্তা বনাই আছে। এইখিনি হ'ল পিছফাল আৰু মই এনেকৈ যাম পিছফালে। এই দাদা এটা কাম কৰি আছে, ব্লক ৰাস্তা বনাই আছে। আৰু সেইটো বিল্ডিংটো হ'ল আপোনাৰ ৰুৰাল চেল্ফ এমপ্লয়মেণ্ট কিবা এটা। চাওক সেইটো হ'ল পিছ চাইড। এইটো মই এই ব্লক ৰাস্তাটো যাই থাকিম আৰু ভালদৰে দেখাই থাকিম আপোনাক, চাই থাকক। ভাল লগা হৈছে। এইটো আমাৰ নলবাৰীৰে গৌৰৱ। আমি গম পোৱা নাছিলোঁ আৰু এইটো 2012তে মানে আৰম্ভ হৈছিল, তাৰকাগৃহ হ'ব বুলি গম পাইছিলোঁ। কিন্তু জাষ্ট আজি আহি মই দেখা পালোঁ। দেখা পাই মই বোলো এনেই থকাত চাই ভিডিঅ' এটা বনাই দিওঁ। এইটো ড্ৰেইন বনাই আছে, নালা। আৰু এই চাওক দাদা এটা কাম কৰি আছে, জোৰদাৰ কাম চলি আছে। জানুৱাৰীত ল'বই তাৰকাগৃহটো। আপোনালোকে ভিডিঅ'টো চাই থাকক। ইয়াৰ মাজতে আপোনালোকক নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ। 2022টো যাতে সকলোৰে ভাল যায় তাৰে কামনা কৰিলোঁ। এইটো সন্মুখৰ ছাইডতে কাম কৰি আছে। এইটো হ'ল পিছ ছাইড। এইটো চাগে এইটো বিল্ডিংটো বাউণ্ডাৰী বাহিৰত আছে। ৰুৰাল চেল্ফ এমপ্লয়মেণ্ট ট্ৰেইনিং চেণ্টাৰ ইনষ্টিটিউট নেকি এইটো? সেইটো। এতিয়া আমি আহিলোঁ মেইন পইণ্টত, ভিতৰত আহিলোঁ আমি। ভিতৰত দেখাম, চাই থাকক ভিডিঅ'টো। চাওক ভাল লগা হৈছিল, বনাইছে আৰু টকা খৰচ কৰি। এইটো এখন গেট আৰু সেইখন গেট, মুঠতে গেট 3খন আছে। এই দুখন গেটে বোধহয় মানুহ অহা যোৱা কৰিব। আৰু সেইটো এখনো গেট ভিতৰত বোধহয় কাম চলি আছে। এইবিলাক ঘৰা চৰা আছে। চাওক বিল্ডিংটো ভাল লগা হৈছে। আৰু এইকেইটা হ'ল মেচিন, এইকেইটাই মাল। এইকেইটাতে আমি দেখা পাম গোটেইখিনি। এখনো গেট আৰু এইটো মেচিন, এইটো এটা মেচিন। ভাল লগা হৈছে দিয়ক, কিন্তু চাব লগা হৈছে। ভিডিঅ'টো মনত ভাল নহ'ল কাৰণ মই ভিডিঅ' বনাম বুলি অহা নাছিলোঁ। আৰু তাৰোপৰি মই কাৰো মানে পাৰ্মিশ্যন লৈ পেলাই বনোৱা নাই ভিডিঅ'টো। সেইকাৰণে মই অলপ ভয়কৈ ভিডিঅ'টো বনাইছোঁ। এইগিলা মেচিন, এইগিলা ঘৰ কিবা হ'ব আৰু ষ্টাফ থাকিব কিজানি। তাৰোপৰি চাই থাকক। এতিয়া আমি অলপ ভিতৰত যাম ৰ'ব। এইখন গেট, তাৰে ভিতৰতে মালটো আছে, যিটো আমি বহি পেলাই চাব পাৰিম গোটেইখিনি। আৰু এখন গেট আছে। এখন গেট তাতে। এইগিলাই হ'ল চিট, য'ত আমি বহি পেলাই চাম। আমি মানে দৰ্শকবিলাকে বহি বহি চাব। আৰু এই মালটোতে দেখা পাব ওপৰ ছাইডটোত এইবিলাক চিট। ভিডিঅ'টো এইখিনি আছিল। চাই ভাল লাগে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব।